এটা বনাই আছোঁ আৰু একেবাৰে শেষত দেখাম আৰু কেকটো ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া বলক চাওঁ লগত আৰু আপোনালোককো দেখাই থাকিম যিহেতু মই কাগজ চিচিখিনি ইয়াৰ কৰি দিম যন্ত্ৰ আদিটো বেয়া হৈ গৈছিলে ব্যৱহাৰ কৰা এইফালে হাঁহ আছে এইটোৱে আমাৰ এতিয়া মইতো পাতিলে চাই আছে এয়া হয় বুট আৰু এইফালে মই পিঁয়াজ নহৰু এইবিলাক শুকান জলকীয়া ৰেডি কৰি লৈছোঁ আৰু এতিয়া বনাবহে লাগে আৰু ফাৰ্ষ্টতে মই পুৰিখিনি ভাজি ল'ম তেল গৰম হওঁতে এয়া এটা এটাকৈ ভাজি ল'ম পুৰিটো সকলোৱে ভাজিব জানেই তথাপি আৰু দেখাই দিছোঁ বুটৰ লগত খায়ো গ্ৰেভি ভাল লাগে এইখিনি এতিয়া ভাজি ল'ম এয়া মই ৰুটি বেলি লৈছোঁ মই শুকান ৰুটি খাম কাৰণে কেৰাহী পাতি দিছোঁ আৰু ইয়াত তেল দি ল'ম আৰু পিঁয়াজ নহৰু ৰেডি কৰিব লাগিব ইয়াত এতিয়া মই বুটখিনি দি ল'ম ভালকৈ লৰাই দি ইয়াত অলপ পানী দিব লাগিব আৰু এইখিনি এতিয়া মই উতলিবলৈ দিছোঁ এয়া মোৰ শুকান ৰুটি ৰেডি আৰু ল'ৰাসকলে আছে পুৰি তেল দিয়া আছে বলক এতিয়া খাই লওঁ খাই এইফালে তাই খাই আছে আৰু আজি যদি ভিডিঅ'টো ভাল লাগে কোৱা ছাবস্ক্ৰাইব কৰিবা বাই বাই তেতিয়াহ'লে নতুন এটা ভিডিঅ' দি লওক